আপোনালোকে ল'ৰা ছোৱালীসকলে বুজি লোৱা উচিত, নহ'লে আৰু কেইবা প্ৰশ্ন আহিব ন। দুজন মানে মোক সুধিছে যে বাপেক মায়ে খামুটিবিলাক তীৰ্থ ভ্ৰমণ কৰিব নাপায় ল'ৰা ছোৱালীসকলে, হয়নে? আমাৰ কিছুমানে কয় বাপেক মায়ে খামুটি ল'ৰা ছোৱালীসকলে তীৰ্থত যাব নাপায়, কিন্তু তেওঁলোকে হয়তো কথাটো আচল তত্ত্বটো বুজি লোৱা নাই। নাপায় নহয়, পায়, কিন্তু কথা এটা কি আছে জানে? বাপেকক সেৱা কৰিলে ঘৰত 7খন তীৰ্থত স্নান কৰা ফল গৃহতে পায়, মাকক সেৱা কৰিলে 7খন গংগাত স্নান কৰা ফল গৃহতে পায়। গতিকে তাৰমানে ল'ৰা ছোৱালীসকলে তীৰ্থত নগ'লেও তীৰ্থ ফলটো ঘৰতে পায়, কিন্তু তাৰোপৰি যাব নাপায় নহয়, যাব পাৰে, যাব লাগে। গ'লে কি হয় জানে? বহুত জ্ঞানী মানুহ যেতিয়া সংগ পাব আপোনাৰ অন্তৰখন জ্ঞানী হ'ব। বুঝতে লাগছে